কৰাকৈ বাৰ মান আছাম ডিজিটেল ট্ৰিক্স চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল। যদি আপোনালোকৰ বেংকত একোটা একাউণ্ট আছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ। লগতে যিসকলে প্ৰধানমন্ত্ৰী কিষাণৰ জৰিয়তে টকা পাই আছে এইসকলৰ বাবেও অতি সুখবৰ। অহা 1 জুলাইৰ পৰা যিসকল ব্যক্তিৰ একোটা একাউণ্ট আছে এইসকলৰ বাবে একোটা নিয়ম সলনি হৈ আছে। যদি এইকেইটা নিয়মৰ বিষয়ে নাজানে তেতিয়াহ'লে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব। সেয়ে আপোনালোকে এই নিয়মকেইটা জানি লোৱাটো অত্যন্ত জৰুৰী। তেনেহ'লে বন্ধুসকল সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 জুলাইৰ পৰা বেংকিঙৰ বহুত নিয়ম সলনি হ'বলৈ গৈ আছে আৰু এইসমূহ নাজানিলে আপোনাৰ যথেষ্ট লোকচান হ'ব পাৰে। 1 জুলাইৰ পৰা এটিএমৰ পৰা টকা উলিওৱা নিয়ম সলনি হৈ গৈ আছে। 30 জুনৰ পিছত বেংকৰ এই সকলো নিয়ম সলনি হ'ব। আপুনি জানিব লাগে যে কি দিশ সলনি হ'বলৈ গৈ আছে, কিয়নো আপোনাৰ এটা সৰু বুলিও আপোনাৰ যথেষ্ট লোকচান হ'ব পাৰে। যিকোনো বেংকৰ ছেভিংছ একাউণ্টত গড় ন্যূনতম বেলেন্সৰ বাধ্যবাধকতা নাথাকিব। এই আদেশ এপ্ৰিলৰ পৰা জুন মাহলৈ আছিল। এনেকুৱা একাউণ্টত মিনিমাম বেলেন্স নৰখা লোকক কোনো ধৰণৰ জৰিমনা ভৰিব নোৱাৰিব। কিন্তু এতিয়া ইয়াৰ ম্যাদ শেষ হ'বলৈ গৈ আছে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টত মিনিমাম বেলেন্স নাথাকে তেতিয়াহ'লে আপোনাৰ ওপৰত জৰিমনা আহিব পাৰে। PM কিষাণ যোজনাত টকা পোৱা সকলৰ বাবে সুখবৰ কেইটা হ'ল চোৱা বন্ধুসকল। যিসকল ব্যক্তিয়ে PM কিষাণ যোজনাৰ জৰিয়তে টকা পাই আহিছে এইসকলৰ বাবে কিন্তু এটা ডাঙৰ সুখবৰ, কিয়নো আগষ্ট মাহত একেলগে দুটাকৈ কিস্তি পাব আপোনালোকে। যিহেতু আপোনালোকে একেলগে 4,000 টকা লাভ কৰিব। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুসকলৰ লগত